গুড ইভিনিং গাইজ। আজি এটা শ্বৰ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। লগতে আপোনালোকে চাব পাৰে ছানছেট হোৱাৰ টাইম হৈছে, কি ধুনীয়া লাগি আছে সূৰ্যটো। এনেই ওলাই আহিছিলোঁ, ভাবি আছিলোঁ ক'ত যাওঁ তেনেতে মানে মনত আহিল কি এখন ৰেষ্টুৰেণ্টৰ নাম বৰকৈ শুনি আছিলোঁ। চ' আহি গ'লোঁ সেইখন ৰেষ্টুৰেণ্টতে। এইখন বাৰ্বিকিউ নেশ্যন হয়, এইখন নহয় বাৰু। এইখন হ'ল আপোনাৰ ছাগা এণ্ড স্পাৰ্টা, মানে বাৰ্বিকিউ ডাউন টাউনত আছে, বাৰ্বিকিউ নেশ্যনৰ ওচৰতে। চাওক প্লেটতো লিখা আছে, বহুত ধুনীয়া। আৰু এম্বিয়েঞ্চটো বহুত ধুনীয়া, মানে চেক কৰিছিলোঁ মই, বহুত ধুনীয়া লাগিছে। আৰু এইখিনি দেখি আছে, এইখিনি বহুত ফটোজেনিক জেগা হয়, বহুত ধুনীয়া ধুনীয়া ফটো ক্লিক হয় ইয়াতে। চ' আপোনালোকে আহিব পাৰে। আৰু এনেকৈ আহি বহিলোঁ, লগতলৈকে আহি গ'ল অৰ্ডাৰ দিয়া বস্তুবিলাক। কফি আহিলে ষ্টাৰ্টিঙত। মই ইমান নাজানো এইবিলাক আইটেমৰ বিষয়ে, লগৰটোৱে চব অৰ্ডাৰ দিছে। চ' মই খালি ভিডিঅ' বনাব লাগে আৰু সেইটো কাৰণে মই ভিডিঅ' বনাবই গৈছোঁ। চব অৰ্ডাৰ সিয়ে দিছে। ফাৰ্ষ্টতে আমি কফি খালোঁ, তাৰপিছত আমি খালোঁ এইটো আগতে কেতিয়াও নেদেখা বস্তু, চেলমন চুচি বুলি কয়। এইটো ৰ' ফিছৰ হয়। চ' খাই ভালে লাগিছে। আৰু তাৰে পিছত আহিলে এটা বাউল, মিক্স বাউল। ইয়াতে ফিছ, চিকেন, এগ আৰু চাওমিন, এনেকৈ চব মিক্স ভেজ, এইবিলাক চব মিক্সাৰ আছিলে। সেইটো খাই ভাল লাগিলে। তাৰপিছত এই যে চেলমন চুচি, যোনটো ৰ' ফিছৰ হয়, সেইটো মানে ট্ৰাই কৰিব চেষ্টা কৰিছিলোঁ। আৰু মানে কি হয় এইটো কেনেকৈ খায় সেইটোও নাজানো মই। জাষ্ট তাৰপিছত ষ্টিক দুডাল দিছিল, তেনেকৈ কিবাকৈ খালোঁ আৰু তাৰপিছতে আহি গ'ল এইটো পিজ্জা। ইমান ডাঙৰ পিজ্জা, এইখন কিবা পেন পিজ্জা নেকি সেনেকৈ দিছিলে আৰু সেইটো খাই ট্ৰাই কৰিলোঁ। কিন্তু পিজ্জাটো ইমান এটা মানে ভাল লগা নাই মোৰ। এনেও পিজ্জা মোৰ ইমান ফেভৰেট নহয় বাৰু। চ' বাকীখিনি ভাল লাগিছিলে। চাওক নামটো এইটো মই দেখাই দিছোঁ, ছাগা এণ্ড স্পাৰ্টা। ধুনীয়া হয় এম্বিয়েঞ্চটো। লাষ্টত এইটো ডেজাৰ্ট আহিছিলে। ডেজাৰ্টটো মানে আইচক্ৰীম, আৰু এইটো চকলেট লাভা কিবা হয় আৰু নাজানো ইমান। এইটো খালোঁ, খাই কিনে বহুত ধুনীয়া লাগিলে। কিন্তু মোৰ মানে গোটেইকেইটা খাই ভাল লাগিলে, কিন্তু পিজ্জাটো অকণমান মানে মই যিহেতু খাই বেয়া পাওঁ, মেবি সেইটো কাৰণে মোৰ বেয়া লাগিব পাৰে। চ' এইখিনি আছিলে এইটো ভিডিঅ'ত। তাৰপিছত আমি ধুনীয়াকৈ অকণমান ফটো চটো উঠিলোঁ, ভিডিঅ'টো কৰিলোঁ। তাৰপিছত আমি এতিয়া লাহেকৈ ওলাই দিম আৰু ইয়াৰ পৰা। আৰু এতিয়া যাব লৈছোঁ আৰু ৰেষ্টুৰেণ্টখনৰ পৰা ঘৰৰ ফালে। চ' আৰু লাষ্টত মানে ৰিচিপশ্যনৰ পৰা ধুনীয়া এটা জেষ্টাৰ, আৰু ৰিচিপশ্যনৰ কাষতে এইটো ধুনীয়া এটা থিম আপোনালোকে চাব পাৰে। মই ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। চাই কেনেকুৱা পালে জনাব। চ' লগ পাম আকৌ নেক্সট ভিডিঅ'ত।